হে গাইজ, মই আহিলোঁ নলবাৰীলৈ ৰাস চাবলৈ। এতিয়া ৰাসত গৈ আছোঁ। এতিয়া দেখিছে মানুহ, আৰু ভিতৰলৈ কিমান মানুহ আছে নাজানো, কিন্তু এতিয়া মেইন গেটখন পোৱাহি নাই। এতিয়া বৰ্তমান 1 কিলোমিটাৰমান খোজকাঢ়িলে মানে, আৰু অলপ যাবলৈ বাকী আছে। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু এইখনে মেইন গেট, ইয়াৰ পৰা ৰাসখন আৰম্ভ হৈছে। আৰু এইখিনি মাত্ৰ আৰম্ভ হৈছে মানুহ, মানে ভিতৰত দেখিলে আৰু পাগল হৈ যাব আপোনালোকে। এতিয়া বলক ঠেলা হেঁচা কৰি জল্দি ভিতৰত যাওঁ। আৰু ইয়াত আহি আপোনালোকে খোজকাঢ়িব দৰকাৰে নাই, মানুহৰ ভিৰৰ মাজত ৰখি দিয়ক, আপোনাক নিজে নিজে মানুহে লৈ গৈ থাকিব। মানুহ দেখি মই নিজে পাগল হৈ গৈছোঁ। আৰু এইফালে চাওঁ, সৰু সৰু বাচ্ছাবোৰে পূৰা গাড়ী চলাই আছে। নাতে নাচে গানে প্ৰাণে কি যে মধুক্ষ আমার নলবাৰী আমার নলবাৰীরা আমার নলবাৰীরা নলবাৰীরা আমার নলবাৰীরা নলবাৰীরা মজা মজা আল্টিমেট গাইজ, মানুহ চাওক, মানুহ মানুহ কিবা এটা খাই লওঁ নেকি? গাইজ, ই কৌশিক ভাই পুৰা পেং কৰি আছে দোকানীবোৰক, চাওক। 500 টাকা দিম দিবে না? এই সেটত 500 টাকা দিম দিবে না? এক সেটত 500 টাকা দিম। মই দিম 500 টাকা। তো গাইজ, ৰাসৰ মাজতে ঘপককৈ ট্ৰেইনখন গুচি আহিলে, আৰু বহুত সময় ৰাস্তা বন্ধ হৈছিলে, এতিয়া খুলিলে বাৰু। আৰু এখন অভাৰব্ৰিজৰ তলত ৰেল লাইন। এইবাৰ মানে গাইজ নলবাৰীত বহুত ডাঙৰকৈ পাতিছে এই ৰাসখন। মানুহ চাওক আপোনালোকে, ইমান ভিৰ হৈছে, লাখ লাখ মানুহ হৈছে মানে। এতিয়া 3 কিলোমিটাৰমান ঘূৰিলে মই, আৰু বহুত ঘূৰিব আছে। আৰু এইফালে এখন ফ্লাইঅভাৰ তলতো মানুহ চাওক কিমান ভিৰ। তো এইফালে শ্ৰীকৃষ্ণৰ ৰাসলীলা দেখুওৱা হৈছে, এইদৰে মূৰ্তি বনাই সজাই থোৱা হৈছে এনেকৈ। দিয়ার পারে পারে ভক্তির জুয়ার উঠে গোপী খব নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে গোপী খব নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে। আৰু এইফালে চাওক আপোনালোকে, কিমান ধুনীয়া ডিজাইন কৰিছে দেখিছে। পানী পৰি আছে পূৰা পাহাৰৰ পৰা এনেকৈ, পাহাৰটো দাঙি লৈ গৈছে এনেকৈ। মজা লাগিছে গাইজ। এই মানে এনেকুৱা ষ্টাইলত আৰু বহুত বনাইছে। আৰু গাইজ, এইফালে শ্ৰীকৃষ্ণ আৰু গোপীসকল যে ঘূৰি আছে, এইবিলাক মানে কাৰেণ্টত বনোৱা হৈছে, কাৰেণ্টত ঘূৰাই আছে বস্তুবোৰ। এনেকুৱা আৰু আছে বহুত, আপোনালোকক দেখাম এতিয়া ৰ'ব। আৰু এইবিলাক চাওক গাইজ, পূৰা এনেকৈ মানে বহুতকেইটা ডিজাইন কৰা হৈছে কাৰেণ্টেৰে এনেকৈ। এইবিলাক চব কথা বাদ দি আপোনালোকে এই নাওখন চাওক না গাইজ, কেনেকৈ ঘূৰি আছে দেখিছে পানীত, ঝাঁকি জ্বলি আছে কিন্তু। আৰু এয়া মই ক'ত আহিছোঁ চাওক, অসম গ্ৰন্থমেলা নলবাৰী। ব'লক এতিয়া আমি ভিতৰত সোমাই যাওঁ। আৰু ভিতৰত সোমাই আহিয়ে এইবিলাক চবফালে কিতাপৰ দোকান। নাচে গানে প্ৰাণে কি যে মধুক্ষ ওই যে নলবাৰীরা আমার নলবাৰীরা নলবাৰীরা আমার এই মানুহৰ মাজত হেৰামেই চাগে নি মই, লাখ লাখ মানুহ হৈছে গাইজ, দেখিছে আপোনালোকে ইমান মানুহ। আৰু ইয়াত দোকান কিন্তু বহুত আছে গাইজ, মই 200খন হিচাপ কৰিলোঁ, আৰু হিচাপ কৰিব নোৱাৰোঁ মানে, বহুত আছে গাঁও, বহুত দূৰ এৰিয়া। আৰু গাইজ, এতিয়া আহিছোঁ মই নলবাৰী বাণিজ্য মেলালৈ। ব'লক এতিয়া ভিতৰত সোমাই যাওঁ। গাইজ, এতিয়া ভিতৰত সোমাই আহিয়ে এইবিলাক অসমীয়া থলুৱা আহাৰ, লগতে জাপি জাকৈ খালৈ এইবিলাকৰ দোকান। এইবিলাক মানে চব পাব ইয়াত, এইবিলাক দোকানত। লগতে এইফালে এইবিলাক বাইক স্কুটি বিক্ৰী কৰা হৈছে। আৰু এই বাণিজ্য মেলাত গাইজ বহুত দোকান আছে, খোৱা বস্তু, কাপোৰ কানি, গাড়ী মটৰকে ধৰি এইবিলাক বহুত বস্তু বিক্ৰী কৰা হৈছে এই বাণিজ্য মেলাত। আৰু এইফালে এখন টেটু দোকান আছে, মানে টেটু বনোৱা হয় ইয়াত। আৰু এই বাণিজ্য মেলাখনত আপোনালোকে এনেকুৱা দোকান বহুত দেখিব। আৰু সেই যে গাইজ চকৰিটো যে ঘূৰি আছে, সেইফালে এইটো মানে বহুত দূৰত আছে ইয়াৰ পৰা। তো আপোনালোকক দেখাম বুলি ভাবিছোঁ, কাৰণ এতিয়া কেনেকৈ দেখাম না, মানুহৰ ভিৰত হ'লেও যাব লাগিব কিবা এটা কৰি, চাই থকা ভিডিঅ'টো। এতিয়া গাইজ মানে আহি পালোঁ, কিন্তু অলপমান আগত যাব লাগিব, তেতিয়া আৰু ভালকৈ দেখাব পাৰিম আপোনালোকক ওচৰৰ পৰা। গাইজ আৰু আগত যাব নোৱাৰি আৰু, সেইফালে চক চকৰিৰ পৰা ঘূৰি আছে দেখিছে।
আৰু গাইছ আজিলৈ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম সকলোকে সোনকালে আহি আছে ভিডিঅ' নাচে নাচে গানে প্ৰাণে কি যে মধুক্ষণ